যোৱাকালি অৰ্থাৎ 2023 ধৰক 24 ছেপ্টেম্বৰ তাৰিখে আমাৰ অসমীয়া জাতিৰ গুৰু শংকৰদেৱ গুৰুজনাৰ জন্মদিন আছিলে। 575তম জন্মদিন আছিলে, উপজা দিন আছিলে, আৱিৰ্ভাৱ তিথি আছিলে। কিন্তু চাওকচোন, আগতে যেনেকৈ ইমান মানুহ গোট খায়, প্ৰভাত ফেৰী হয়, এই ক'ভিড হোৱাৰ পিছৰ পৰা মানুহবোৰৰ কিবা মনবোৰ যেন কিবা ভয় ভয় লগা হ'ল, মানুহবোৰ গোট খাবলৈ টান পোৱা হ'ল। যোৱাকালি আমাৰ নামঘৰৰ হেৰিখিনি ৰাইজসকল চব কিমান কমটি হৈ গৈছে মানুহ, তেনেকুৱা হৈছে। মানুহবিলাক সঁচাকৈ খুব ভীতিগ্ৰস্ত হ'ল ক'ভিডত। আৰু ফাইনেন্সিয়েল কথাও আছে অৱশ্যে, যে বস্তুৰ দামো বাঢ়িছে, মানুহবিলাকৰ অৱশ্যে গাড়ী ঘোঁৰা লৈ ঘূৰিয়ে ফুৰিছে সকলো, সেইটো বাৰু সেইটোৱে যে কাৰণ ধৰিব নোৱাৰোঁ। কিন্তু মানুহবিলাক গেডাৰিং হ'বলৈ আজিকালি কিবা এটা ভয় কৰা হ'ল। সকলোতে আপুনি মিটিং হওক, কিবা হওক, বিয়া চিয়া ক্ষেত্ৰত তাতো কমিছে মানুহ, তেনেকুৱা হৈছে। এয়া আমাৰ হেঙাবাৰী হাউচিঙৰ ৰাইজ কালি যিখিনি গোট খাইছিল, সেইখিনি এয়া তুলি থৈছোঁ ফটো, আপোনালোকক দেখুৱাইছোঁ। আৰু সকলোৱে আশা কৰোঁ শংকৰদেৱ গুৰুজনাই 575 বছৰ আগতেই আমাক একত্ৰিত কৰি ৰখাৰ যি প্ৰয়াস কৰিছিল, 119 বছৰ ধৰি তেখেতৰ জীৱনজোৰা সাধনাৰে যি প্ৰয়াস কৰিছিল, সেই প্ৰয়াস যেন আমি অক্ষুণ্ণ ৰাখি পেলাই সকলো মানুহ, আমি সকলো অসমীয়া বামুণ, মটক, কছাৰী, সকলো মিলি আমি যাতে একগোট হৈ থাকোঁ, তাৰ বাবে ঈশ্বৰৰ ওচৰত, তেখেত গুৰুজনাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। শক্তি দিয়ে সকলোকে, যেন আমাক শক্তি দিয়ে একতাৰে থাকিবলৈ।